নমস্কাৰ, আপোনালোক সকলোৰে বাবে খুবেই এটা ভাল খবৰ লৈ আহিছোঁ। নতুনকৈ চৰকাৰী চাকৰি মুকলি হৈছে, দুটা বিভাগৰ পৰা হৈছে, য'ত পিয়ন, চকীদাৰকে আদি কৰি অন্যান্য পদসমূহ মুকলি হৈছে। ইয়াত আপোনালোকৰ কোনো ধৰণৰ লিখিত পৰীক্ষা আপোনালোকে দিব নালাগে। দৰমহা আপোনালোকৰ 14,000 টকাৰ পৰা 52,000 টকা হ'ব। কিছু পোষ্টত আপোনালোকৰ অকণমান দৰমহাটো বেলেগো হয়, গ্ৰেড পেও বেলেগ থাকে। গোটেইখিনি সম্পৰ্কে আজি আপোনালোকক এই ভিডিঅ'টোতে আলোচনা কৰিম। কোন ডিপাৰ্টমেণ্টৰ পৰা আহিছে পোষ্টসমূহ, কেনেদৰে আপোনালোকে আবেদন কৰিব লাগিব, অৰ্হতা কিমান বিচাৰিছে, সকলোখিনি ডিটেইলছ আপোনালোকে আজি আমাৰ ভিডিঅ'টো শেষলৈকে চাই থাকিলে গম পাব। আৰু যদিহে আপোনালোকে আমাৰ চেনেলত প্ৰথমবাৰ লাগিছে তেনেহ'লে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ আপডেট ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। ব'লক আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো হৈ গ'ল আমাৰ প্ৰথমটো আজিৰ নটিফিকেশ্যন, যিটো 11/8/2024 অফিচিয়েলি ওলাইছে, লঞ্চ হৈছে। অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছেছন জাজ ডিমা হাছাও হাফলঙৰ ফালৰ পৰা নটিফিকেশ্যনটো আহিছে, য'ত আপোনালোকৰ দুটা পিয়নৰ ভেকেঞ্চি মুকলি হৈছে, যিকেইটা পাৰ্মানেণ্ট পোষ্ট হ'ব, য'ত পে স্কেল লাগিব 12,000 টকাৰ পৰা 52,000 টকা। গ্ৰেড পে থাকিব আপোনালোকৰ 3,900 টকা। যিসকলে ক্লাছ 8 পাছ কৰিছে তেওঁলোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰিবলৈ ইলিজিবল হ'ব, আৰু যিসকলে হায়াৰ ছেকেণ্ডেৰী বা তাতকৈ বেছি পঢ়িছে তেওঁলোকে এই পোষ্টকেইটাৰ বাবে আবেদন কৰিব নোৱাৰিব। ইয়াত টোটেল দুটা পোষ্ট আছে, এটা আনৰিজাৰ্ভৰ কাৰণে আছে আৰু এটা SC কাৰণে আপোনালোকৰ পোষ্ট থাকিব। ইয়াত আপোনালোকৰ আবেদন কৰিবৰ কাৰণে আপোনালোকৰ আৰ্টিকল 5 আৰু আৰ্টিকল 8 অফ দ্য কনষ্টিটিউশ্যন মতে ইণ্ডিয়াৰ চিটিজেন হ'ব লাগিব। ছেকেণ্ডতে এমপ্লয়মেণ্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেশ্যন থকাটো কম্পালচৰি হয়। লগতে আপোনালোকে যদি কিবা গভ ছাৰ্ভিচ বা গভৰ কিবা কাম কৰি আছে তেতিয়াহ'লে সেই ডিপাৰ্টমেণ্টটো বা সেই বিভাগটোৰ পৰা ন' অবজেকশ্যন চাৰ্টিফিকেট লাগিব, অৰ্থাৎ NOC লাগিব। আৰু যদি আপোনালোকৰ বয়সৰ সময়সীমাটো ইয়াত 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব, আৰু তেওঁলোকে বয়সটো কেলকুলেট কৰিব 1/1/2024লৈকে, অৰ্থাৎ আপোনালোকৰ বয়সটো 1/1/2024 ভিতৰত আপোনালোকৰ 18 বছৰ হ'ব লাগিব। আৰু যিসকলৰ 40 বছৰ সেইটো আপোনালোকৰ আনৰিজাৰ্ভ কেটেগৰী কেণ্ডিডেটসকলৰ বাবে। আৰু এজ পাৰ গভ নৰ্মছ আপোনালোকে ST SC সকলে 5 বছৰ এজ ৰিলেক্সেশ্যন, OBC সকলে 3 বছৰ আৰু PWD সকলে 10 বছৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব। আপোনালোকে আবেদন কৰিবৰ কাৰণে সেল্ফ এটেষ্ট ফটোকপি লাগিব এডুকেশ্যন কোৱালিফিকেশ্যনৰ। যদিহে এক্সপিৰিয়েঞ্চ আছে তেনেহ'লে এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, এজ প্ৰুফ, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, 3 কপি ৰিচেণ্ট পাছপৰ্ট চাইজৰ ফটোকপি সহ আপোনালোকে অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছেছন জাজ ডিমা হাছাও হাফলঙত আপোনালোকে গৈ ক্লজিং ডেটৰ আগত আপোনালোকে ছাবমিট কৰিব লাগিব। এড্ৰেছটো হৈছে ডিষ্ট্ৰিক্ট এণ্ড ছেছন জাজ ডিমা হাছাও হাফলং, PO PS হাফলং, পিন 78888819। এইটোত গৈ আপোনালোকে গৈ বাই হেণ্ড হওক বাই পোষ্ট হওক আপোনালোকে ছাবমিট কৰিব লাগিব। আৰু আবেদনৰ অন্তিম তাৰিখটো হৈছে আপোনালোকৰ 26/8/2024, অৰ্থাৎ 26 আগষ্টৰ আগত আপোনালোকে এইটো কৰিব লাগিব। এইটো কৰিবৰ কাৰণে আপোনালোকে আছাম গেজেটেড পাৰ্ট 9 ফিল আপ কৰিব লাগিব। আৰু লগতে আছাম গেজেটেড পাৰ্ট 9খন ফিল আপ কৰি পেলাই আপোনালোকে লগত এইখিনি মই যিখিনি ডকুমেণ্টৰ কথা ক'লোঁ সেইখিনি দিব লাগিব। আৰু আপোনালোকৰ হয়তো ইণ্টাৰভিউ বা ভাইভা হোৱাৰ সম্ভাৱনা হ'ব। আৰু যিসকল কেণ্ডিডেটে এপিয়াৰ হ'ব তেওঁলোকৰ ৰিজাল্ট বা যিসকলৰ একচেপ্ট লিষ্ট আৰু ৰিজেক্ট লিষ্ট পিয়ন পোষ্টটোৰ বাবে সেইখিনি আপোনালোকে dimahasao.dcourt.gov.in যিটো অফিচিয়েল পৰ্টেল হয় কোৰ্টৰ, সেইটোত আপোনালোকে চাব পাৰিব। আৰু ন' ইণ্ডিভিজুৱেল কল লেটাৰ, কাৰো বাবে ইণ্ডিভিজুৱেল কল লেটাৰ তেওঁলোকে চেণ্ড নকৰে। এডমিট কাৰ্ডটো কাৰো বাবে তেওঁলোকে ইণ্ডিভিজুৱেলি নকৰে। ইণ্টাৰভিউ বা ভাইভাটোৰ কাৰণে যিসকল কেণ্ডিডেট চিলেক্টেড হ'ব আপোনালোকে এপ্লাই কৰাৰ পিছত তেওঁলোকৰ লিষ্টখন আপোনালোকে dimahasao.districtcourt.gov.in ৱেবছাইটটোত আপোনালোকক দি দিয়া যাব। আৰু ইয়াৰ বাবে আবেদন কৰিবৰ কাৰণে আপোনালোকৰ ফৰ্ম A আণ্ডাৰ ৰুল 5 ছাবছেকশ্যন 1ৰ আণ্ডাৰত আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ এইখন লাগিব। লগতে আপোনালোকৰ ফেমিলি নৰ্মছৰ যিখন হয়, অৰ্থাৎ ডিক্লাৰেশ্যন ফৰ্ম হয়, স্মল ফেমিলি ডিক্লাৰেশ্যন ফৰ্ম বুলিও কয়, সেইখন আপোনালোকে দিব লাগিব। আৰু ৰিজেক্ট হোৱা, একচেপ্ট হোৱা লিষ্টখিনি তেওঁলোকে ডিমা হাছাওৰ যিটো ডিষ্ট্ৰিক্ট কোৰ্টৰ অফিচিয়েল ৱেবছাইটটো মই কৈ দিছোঁ, তাত আপোনালোকৰ পাব্লিছ হৈ যাব। লগতে ইণ্টাৰভিউ আৰু ভাইভাৰ যিসকল চিলেক্টেড হ'ল তেওঁলোকৰো আপোনালোকৰ দি দিব লিষ্টখন। আৰু কোনো ধৰণৰ আপোনালোকক TA দিয়ে আপোনালোকক প্ৰভাইড নকৰে। আৰু এইটো নটিফিকেশ্যন আহিছে ডিমা হাছাও ছেছন জাজ ডিমা হাছাও হাফলঙৰ ফালৰ পৰা। আৰু 11/8/2024 চনত এই নটিফিকেশ্যনটো আপোনালোকৰ ৰিলিজ হৈছে। আৰু আবেদন আপোনালোকে 26/8 অৰ্থাৎ 26 আগষ্টলৈকে আবেদন কৰি থাকিব পাৰিব। আৰু এতিয়া যাওঁ আমাৰ আজিৰ যিটো দ্বিতীয়টো নটিফিকেশ্যন তাৰ ফাললৈ। যোৱাৰ আগতে যিসকলে আমাৰ চেনেলত প্ৰথমবাৰ আহিছে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক, যাতে এনেকুৱা ধৰণৰ আপডেট ভিডিঅ'সমূহ পাই থাকে। লগতে ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত আমাৰ হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে, তাত জইন হৈ লওক। তাত
ফৰ্ম এ, স্মল ফেমিলি ডিক্লাৰেশ্যন আৰু গেজেটেড ৱাৰ্ড 9 আৰু অফিচিয়েল নটিফিকেশ্যন তিনিওটা মই আপোনালোকৰ তাত শ্বেয়াৰ কৰি দিওঁ। আপোনালোকে বিচাৰিব নালাগে, আপোনালোকে জইন হৈ ল'লে চেনেলটোত আগলৈ যদি স্ক্ৰল কৰে তেতিয়া তাত আপোনালোকে PDF ফৰ্মেটত গোটেইকেইটা পাই যাব। ব'লক এতিয়া 2 নম্বৰ নটিফিকেশ্যনটোলৈ যাওঁ। এইটো হৈ গ'ল আমাৰ আজি ছেকেণ্ডটো নটিফিকেশ্যন, যিটো আহিছে গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডিষ্ট্ৰিক্ট ছ'চিয়েল ৱেলফেয়াৰ অফিচাৰ ডিমা হাছাও হাফলঙৰ ফালৰ পৰা আহিছে, য'ত আপোনালোকৰ ইনষ্ট্ৰাক্টৰ অফ কেণ্টিঙৰ কাৰণে এটা পোষ্ট, LDA কাম টাইপিষ্টৰ কাৰণে এটা পোষ্ট, পিয়নৰ কাৰণে এটা পোষ্ট ওলাইছে। যিটো ইনষ্ট্ৰাক্টৰ ফৰ কেণ্টিঙৰ কাৰণে এইটো আপোনালোকৰ হৈছে গ্ৰেড 3 পোষ্ট, আৰু বাকী দুটা আপোনালোকৰ LDA কাম টাইপিষ্টটো হৈছে গ্ৰেড 3, পিয়নৰ পোষ্টটো হৈ গ'ল আপোনালোকৰ 4th গ্ৰেডৰ পোষ্ট হয়, যিটোৰ বাবে তেওঁলোকে আবেদন বিচাৰিছে। অট'নমাছ কাউন্সিল ডিমা হাছাওৰ ফালৰ পৰা এইটো নটিফিকেশ্যন ওলাইছে, য'ত আপোনালোকৰ ইনষ্ট্ৰাক্টৰ ফৰ কেণ্টিঙৰ কাৰণে আপোনালোকৰ 14,000 to 70,000 টকা পে' বেণ্ড থাকিব, গ্ৰেড পে' থাকিব 6,200 টকা, আৰু ইয়াত আবেদন কৰিবৰ কাৰণে আপোনালোকৰ HS পাছ লগতে এবছৰীয়া ডিপ্ল'মা চাৰ্টিফিকেট উইথ কেণ্টিনিং ফ্ৰম ৰিকগনাইজ ITI ইনষ্টিটিউটৰ পৰা পাছ আউট বিচাৰিছে। বয়সৰ সময়সীমাটো 18 বছৰৰ পৰা 38 বছৰ। ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব 5 বছৰ ST SC সকলে, আৰু 3 বছৰ OBC MOBC সকলে, আৰু PWD সকলে 10 বছৰ আপোনালোকে এজ ৰিলেক্সেশ্যন পাব। LDA কাম টাইপিষ্টৰ কাৰণে যিটো পোষ্ট আছে সেইটোত এটাই পোষ্ট আছে, 14,000 টকাৰ পৰা 70,000 টকা থাকিব, গ্ৰেড পে থাকিব 6,200 টকা। ইয়াতো আপোনালোকৰ গ্ৰেজুৱেট কেণ্ডিডেটসকলে আবেদন কৰিব পাৰিব। মিনিমাম কোৱালিফিকেশ্যন গ্ৰেজুৱেট লাগিব, লগতে আপোনালোকৰ এনি ষ্ট্ৰীম গ্ৰেজুৱেট হ'ব পাৰে, লগতে আপোনালোকৰ কম্পিউটাৰ নলেজ লাগিব, বেছিক কম্পিউটাৰ চাৰ্টিফিকেটখন লাগিব, আৰু এডুকেশ্যন যিটো আপোনালোকৰ এজ লিমিটটো ছেইম হয়। পিয়নৰ কাৰণে আপোনালোকৰ এটা পোষ্ট আছে, যিটো 12,000 টকাৰ পৰা 52,000 থাকিব পে' বেণ্ড, আৰু গ্ৰেড পে থাকিব 3,900 টকা। HSLC পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব, অৰ্থাৎ ক্লাছ 10 পাছ কৰাসকলে আবেদন কৰিব, আৰু ইয়াৰ আবেদনৰ অন্তিম তাৰিখ হৈ গৈছে 21 আগষ্ট 2024। বৰ্তমান আপোনালোকে আবেদন চলি আছে, আৰু ইয়াত আপোনালোকৰ আবেদন প্ৰচিডিঅ'ৰটো অফলাইন মাধ্যমতে হ'ব, আৰু আগৰটো প্ৰচিডিঅ'ৰ দৰে আপোনালোকৰ ইয়াত গেজেটেড পাৰ্ট 9 আপোনালোকৰ ষ্টেণ্ডাৰ্ড ফৰ্ম ফিল আপ কৰিব লাগিব। গেজেটেড পাৰ্ট 9 ফৰ্মখন ফিল আপ কৰাৰ পিছত আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড লাগিব, আৰু লগতে NC হিল অট'নমাছ কাউন্সিলৰ কোৰ্ট ফিজ ষ্টাম্পৰ বাবে 10 টকা এটা ষ্টাম্প ফিজ দিব লাগিব। 2 কপি পাছপৰ্ট চাইজৰ ৰিচেণ্ট পাছপৰ্ট চাইজৰ ফটোকপি, আৰু লগত আপোনালোকৰ কাষ্ট, PRC, এডুকেশ্যন কোৱালিফিকেশ্যনৰ গোটেইখিনি ডকুমেণ্টতে চেল্ফ এটেচ কৰিব লাগিব, আৰু আপোনালোকে এনভলভত ভৰাই ওপৰত আপোনালোকৰ লিখি দিব লাগিব যে কোনটো পোষ্টৰ কাৰণে আপোনালোকে আবেদন কৰিছে, আৰু ইনষ্ট্ৰাক্টৰ ফৰ কেণ্টেইনিং বা LDA কাম টাইপিষ্টৰ বাবে আপোনালোকৰ ৰিটেন টেষ্ট হ'ব পাৰে, আৰু বাকী যিটো পিয়নৰ পোষ্ট আছিলে তাৰপিছত তেওঁলোকক ভাইভা হ'ব অকল পিয়নৰ পোষ্টৰ বাবে, আৰু বাকী যিসকলে ৰিটেন টেষ্ট দিয়াৰ পিছত তেওঁলোকক ছেকেণ্ড আকৌ ভাইভাৰ কাৰণে মাতিব। আৰু এইখিনি আপোনালোকৰ আবেদন যিসকলে কৰা নাই কৰিব পাৰে। 21 আগষ্ট অন্তিম তাৰিখ হয় আবেদনৰ। লগত কোনো ধৰণৰ আপোনালোকক TA দিয়া নহয়, যেতিয়া আপোনালোকৰ ইণ্টাৰভিউলৈ মাতিব বা লিখিত পৰীক্ষালৈ মাতিব, কোনো ধৰণৰ দিয়া নহয়। এইখিনিয়ে আছিলে, আৰু কিন্তু আপোনালোকক কোৰ্ট ষ্টাম্প ফিজ হিচাপে 10 টকা এটা আপোনালোকে ষ্টাম্প ফিজ আপোনালোকে তাত লগাব লাগিব, এনভলভত ভৰাই দিব লাগিব, আৰু অফিচাৰৰ ভিতৰত আপোনালোকে ছাবমিট কৰিব লাগিব। এডভাৰটাইজমেণ্টটো ৰিলিজ হৈছিলে 31 জুলাই 2024। আবেদনৰ অন্তিম তাৰিখ আছে আপোনালোকৰ 21/7/2024। এইখিনি আছিলে আজিৰ ভিডিঅ'টোত। যিসকলে আমাৰ ভিডিঅ'টো কণ্টিনিউ শেষলৈকে চালে ধন্যবাদ, আৰু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে পাই থাকে। ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত গোটেইকেইটা অফিচিয়েল এডভাৰটাইজমেণ্ট পাই যাব, আপোনালোকে তাত জইন হৈ ল'ব আমাৰ হোৱাটছআপ চেনেলটোত। আজিলৈ মানে ধন্যবাদ।